এতিয়া যিহেতু গৰমৰ ছিজন আপোনালোকে বাৰু আমৰ সৈতে মাছৰ জোলকণ খাইছে নাই বাৰু কয় নহয় বতৰৰ ফল বতৰতে খাব লাগে সেয়েহে আজি মই ধুনীয়াকে আমৰ সৈতে মাছৰ জোল অকনো বনাই খালো এয়া দেখিছেনে আম গছৰ তললৈ বোলে ধুনীয়াকে ওলাই আহিছো বোলো আম তিনিটা লৈ যাওঁ বিশেষকে এই গৰমৰ দিনটোত টেঙা আঞ্জাৰ অকমান যদি খোৱা যায় গাত বহুত এনাৰ্জি পোৱা যেন লাগে নহয় নে এইবাৰ আকৌ আম বেছি নালাগিল দালি কাটি দিলে যে গছৰ দালি যেতিয়া মানে আম ফুলিবলৈ হৈছে তেনেকুৱা সময়তে গছৰ দালি কেইটামানো কাটি দিলে সেই গতিকে এবাৰ আম বেছি নালাগিলে লাগিছে যদিও মানে বহুত পাতল কমকে লাগিছে এটা দালিত যদি আগতে 10-15টাও লাগিছিল এতিয়া মানে 4-5টা তেনেকে লাগিছে বাৰু যি কি নহওক আম কেইটা মই ধুনীয়াকে ছিঙি আনিলো আম কেইটা ভালদৰে ধুই বাকলি খিনি ধুনীয়াকে গুচাই ললো মই দুটা আমহে দিম আঞ্জাখনত এটা আম নিদিওঁ যদি 3টা আম দিয়া যায় তেতিয়াহ'লে বহুত টেঙা হ'ব সেই গতিকে দুটা আমহে দিম আমখিনি বাকলি গুচাই লোৱাৰ পাছতে এনেদৰে অকনমান দীঘল দীঘল চাইজত মিহি মিহিকে কাটি ললো আৰু এতিয়া মই মাছখিনি নিমখ হালধি লগাই সানি লৈছো আনফালে গেছৰ ফ্লেমটো অন কৰিছো কেৰাহীটো বহাই দিছো মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে গৰম কেৰাহীত প্ৰয়োজন মতে মিঠাতেল দি দিছো এতিয়া গৰম তেলত মাছ কেইপিচ এনেদৰে এপিচ এপিচকে দি ধুনীয়াকে ৰঙচুৱাকে অকণমান ফ্ৰাই কৰি ল'ম এতিয়া ইলুটি শিলুটিকৈ গোটেইখিনি মাছ লুটিয়াই লোৱাৰ পাছতে এইয়া দেখিছেনে ধুনীয়াকে ৰঙচুৱাকে ফ্ৰাই কৰি ললো এতিয়া এটা বাতিতে কাঢ়ি লৈছো আৰু সেই একেখিনি তেলতে মই আলু কেইটাও ফ্ৰাই কৰি ল'ম মানে আলুখিনিও ফ্ৰাই কৰি ল'ম দীঘলীয়া চাইজত পাতল পাতলকে কাটি লৈছো আপোনালোকে ইচ্ছা কৰিলে ইয়াতে পিঠাগুড়ি অকনমান দি দিব পাৰে যিহেতু পিঠাগুড়ি দিয়া খাইছোৱে এনেকে আলু দিয়া খোৱা নাই সেই গতিকে বোলো আলুৱে দি বনাও আজি তাৰ পাছতে মই কেইটামান পাঁচফোৰণ আৰু সৰিয়হ দি দিছো ৰঙা সৰিয়হ লগতে নহৰু দিছো কেঁচা পকা জলকীয়া কাটি দিছো এচামুচ হালধি পাউডাৰ আধা চামুচ জিৰা পাউডাৰ দি ধুনীয়াকে ভাজি ললো তাৰ পাছতে আম টেঙা খিনি দি দিছো সোৱাদ অনুসৰি অকনমান নিমখ দিছো পানী অকনমান চৰিয়া চৰিয়া এনেদৰে আমখিনি ধুনীয়াকে তেলতে সিজাই ললো এতিয়া ফ্ৰাই কৰা আলুখিনি তাতে দি দিছো এইখিনি 2 মিনিট সময় ভজাৰ পিছতে প্ৰয়োজন মতে পানী দি দিছো পানীখিনি দিয়াৰ পাছতে বকবককে যেতিয়া উতলিব তেনেকুৱাতে মই ফ্ৰাই কৰা মাছখিনি দি দিছো এতিয়া ঢাকনখন লগাই থৈছো খাওঁতকে বোলো বাৰীখনৰ পৰা আহোগৈ মান ধনিয়া পাত কেইটামান ছিঙি আনোগৈ আৰু বাৰীখনৰ মান ধনিয়া পাত যে ইমান ধুনীয়া হৈ আছে নহয় ইমান ধুনীয়া হৈ আছে এয়া চাওকচোন ইমান ধুনীয়া হৈ আছে মান ধনিয়া কেইপাত এইয়া দেখিছেনে ধুনীয়াকে মান ধনিয়া পাত কেইটামান ছিঙি ললো আৰু ইয়াৰ গোন্ধটো যে কিমান ভাল লাগে নহয় মই বিৰাট ভাল পাওঁ ইয়াৰ গোন্ধটো কিছুমানে আকৌ বেয়া পায় মাছখিনি 10-15 মিনিট ধুনীয়াকে উতলিব দিলো দিয়াৰ পাছতে মান ধনিয়া পাত কেইটা ছিঙি দিছো আৰু 2 মিনিট সময় উতলাৰ পাছতে ৰেডি হৈ গ'ল লগতে মই বেঙেনাও ফ্ৰাই কৰি ললো বেঙেনাটো আজি বেলেগ ষ্টাইলত ফ্ৰাই কৰিছো ধুনীয়াকে একদম দীঘল দীঘলকে কাটি কাটি এনেদৰে ফ্ৰাই কৰিছো লগতে ফ্ৰাই কৰা মাছ এটা আৰু সৰিয়হৰ আচাৰ এনেকুৱা ধৰণৰ টেঙা আঞ্জা এখনত যদি ভাজি অকনমান হয় আৰু বেঙেনা ফ্ৰাই বেছি ভাল লাগে খাবলৈ বাৰু যি কি নহওক ভিডিঅ'টো কেনে পালে এবাৰ নিশ্চয় জনাব যদি ভাল লাগিছে এটা লাইক কমেন্ট কৰি দিব আজিলৈ আহিলো বাই বাই